বেছি দেৰি নহয় গুড মৰ্ণিং বন্ধুসকল আজি আমি যাবলৈ ওলাইছোঁ ঘৰৰ ওচৰত পানীদিহিং বুলি এডোখৰ জেগা এডোখৰ আছে আৰু পানীদিহিংখন আপোনালোকে গম পায় যে কিহৰ কাৰণে বিখ্যাত পানীদিহিংখন পক্ষীৰ কাৰণে বিখ্যাত পানীদিহিং পক্ষী অভয়াৰণ্যখন চৰকাৰে 1996ত বন্যপ্ৰাণীৰ অভয়াৰণ্য বুলি ঘোষিত কৰিছিল আৰু তাৰ পাছত 1999ত চৰকাৰে পক্ষী উদ্যান বুলি ঘোষিত কৰিছে কিতাপত পঢ়িবলৈ পোৱা মতে শিৱসাগৰৰ মাজমজিয়াৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত অৱস্থিত এই পানীদিহিংখন গাঁৱে গাঁৱে আহিছোঁ হাইৱেদি যোৱা নাই আৰু যিহেতু এতিয়া লকডাউনৰ চিটুৱেশ্যন নহয় জানো মথাউৰিৰ ওপৰে ওপৰে আমি এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্যলৈ গৈ আছোঁ আৰু লগত মোৰ লগত আৰু এজন আহিছে আজাৰ গোটেই ৰাস্তা বেঙুনীয়া হৈ আছে আজাৰ ফুলৰ বতৰত বেজাৰ কিয় কৰা আজাৰ ফুলৰ বতৰত বেজাৰ লাগিবই নহয় জানো তো গোটেই আজাৰ অভয়াৰণ্য এইফালে যায় এইফালে ভাল কোনফালে যাব লাগিব পক্ষী হেৰিয়ালৈ কোনে কোনে গৈ থাকিম হা একো ছাগলী গৰু খোৱাৰ উপায় নাই আৰু ৰাস্তাৰ মাজতে চব থাকে ভয়ংকৰ ৰাস্তা দেই অফৰোডিং ভাই তালৈকে যাব লাগিব Oh my god, view চক কি মজা লাগিছে ইফালে যাবলৈ জেগাই নাই এইডোখৰ পৰা এইডোখৰলৈ নাও লৈ পাৰ হ'ব লাগিব আমি এতিয়া এই নাওখন পাৰ হৈ যাব লাগিব আমি এতিয়া নদীখন এখন নদী হয়নে এৰাসুতি চাগে হয় এই এৰাসুতিটো পাৰ হৈ যাব লাগিব আমাৰ সেইজন দেখিছে নহয় আহি আছে এইজনে লৈ যাব আপুনি আগলৈ গুচি যায় মই না আপুনি এইখিনি থাক মাজত বহিম আকৌ পানী খহাই দিলক মাজত আছে নৈখন মাজত ঠিক এটা এখন কি নৈ হয় ডিমু নৈ ডিমৌ নৈ উৰি যায় মহ চাহ চব পামালে নি আমি নাৱত গৈ আছোঁ এওঁ নাও চলাই গৈ আছে ককাই কিবা এটা কৈ দিয়ক হাত লৈ গৈছোঁ এই ঘৰত এটালৈ ক'লৈ লৈ গৈছে এই টাৱা এটা আছে তাত নিছোঁ টাৱা এটা আছে তাল নিছে আৰু তাত কি দেখিবলৈ পাম আমি চৰাই দুই এটা দেখিবলৈ পাব এইটো সময়ত চৰাই আহে নাই ইয়ালৈ এইটো সময়ত নাহে আহিন কাটিতহে আহে আহিন কাটিত আহে এইটো সময়ত চাগে লোকেল চৰাইখিনি থাকে নেকি লোকেলকেইটা অ' ককাই
এই নাওখন যদি কিনিবলৈ যাওঁ এনেই কিমান ল'ব বাৰু? এতিয়া এনেকুৱা নাও এখন কিনিবলৈ গ'লে 20,000 মান ল'ব। 20,000? আমি এতিয়া ডিমৌ নদী মাছ ভাগ পালোহি আৰু এজন ককাই লৈ আহিলে আমাক। ককাই হাতখন দাঙি দিয়ক এনেকৈ। এতিয়া আমি এইটো ওপৰলৈ যাম। কেনেকুৱা লাগিছে দীপক? মজা লাগিছে। হা? মজা ভিউ দেই। ভিউটো চাওক আপোনালোকে। এইবোৰ দেখিছে যে টিং, বগা বগা টিংবোৰ, এইবোৰ চব ম'হ গোৱালৰ ঘৰ। আপোনালোকে ভিউটো চাওক। পুৰা বতাহ মাৰি আছে ইয়াত। অ' গাই, ইয়াত যে হাতী আহে নেকি? আহেতো, হাতী জুম হিচাপে আহে। হাতী জুমত এনেই কিমানটামান থাকে? 200 মান কেতিয়াবা থাকে। 200 মান। হাতী আপোনালোকক কিবা আমনি কৰেনে? কৰে। ঘৰ দুৱাৰ ভাঙি দিয়ে। এইকেইটা দিনতে 2টা ঘৰ ভাঙে। এইকেইটা দিনত? হে। হাতীকেইটা যেতিয়া ঘৰ মানে আপোনালোকৰ এইফালে আহে, তেতিয়া আপোনালোকে কি কয়? চব মানুহবোৰ গোট খাই হাই হুমনি কৰিব আৰু। অকলেতো হাতী খেলিব নোৱাৰে নহয় জানো? আমি এতিয়া আৰু এডোখৰ জেগা পালোহি, পানী দিহিঙৰ মাজত। ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই আছোঁ ৰ'ব। ভিউটো চাওক না আপোনালোকে। অকল চৰাই মাত শুনিবলৈ পাইছোঁ আৰু গোটেই বতাহ। ক'ত আছে ঘোঁৰা? এইকেইটা ঘোঁৰা। চব ম'হৰ ওপৰত গোটেই চৰাইবোৰ পৰি আছে। আপোনালোকে কেমেৰাত ভালকৈ নেদেখিব চাগে। পানী দিহিঙৰ এতিয়া আমি আৰু মাজলৈ গুচি আহিলোঁ। মাজতে চৰাই এটা দুটা দেখা পোৱা গৈছে, কিন্তু ইমান ওচৰলৈ আমি চাপিব পৰা নাই। মেইন পানী দিহিংখন সেইখন য'ত মানে হাতী চাতীবোৰ থাকে। কিন্তু এইডোখৰ এলেকাত আমি যোনডোখৰত এতিয়া ৰৈ আছোঁ বৰ্তমান সময়ত, এইডোখৰত প্ৰায় 276 জনীমান চৰাই পৰেহি, ছিজনত পৰেহি। কিন্তু এইটো সময়ত এতিয়া ছিজন নহয় চৰাই পৰা। আৰু এই গোটেই এলেকাটো প্ৰায় কিতাপত পঢ়া মতে 33.96 বৰ্গ কিলোমিটাৰ আৱৰি আছে। কিন্তু গোটেই পানী দিহিংখন চাবলৈ গ'লে হাতীৰ পৰা 70 বৰ্গ কিলোমিটাৰ আৱৰি আছে। তাৰে ভিতৰত 33.96 বৰ্গ কিলোমিটাৰ পানী দিহিংখনৰ পক্ষী অভয়াৰণ্যখনে আৱৰি আছে। আৰু শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ নিলগত এখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অৱস্থিত। ওচৰলৈ যাব পাৰি আৰু ভাল লাগিলে। ওচৰলৈ মানে ওচৰতে আছোঁ, কিমান ওচৰলৈ আহিম? কাষত গছ গিজোপা কাষত আৰু খোজকাঢ়ি যাব নোৱাৰা, মাজে মাজে চাগে জান জুৰি আছে। এতিয়া আমি আহোঁতে জান জুৰিবোৰ পাৰ হৈ আহিছোঁ আৰু এজনী চৰাই আহি আছে। এনেকৈ চৰাইবোৰ ঘূৰি ফুৰিছে আৰু ভালকৈ এখন ফটো মাৰিবলৈ পোৱা নাই চৰাইকেইজনী। আমি ঘোঁৰাটোৰ ওচৰ পাইছোঁহি, কিন্তু ঘোঁৰাটোৰ ওচৰলৈ যিমানে চাপি আহিলোঁ গম পোৱা গৈছে যে এইটো ঘৰচীয়া ঘোঁৰাহে হয়। আৰু ঘোঁৰাটোৱে আমাক দেখি পলাইছে, আগলৈ গুচি গৈছে। এতিয়া চৰাই দুটা আছে, এইকেইটা ঘূৰি গুচি গ'ল। এইটো পানীত দিহিং আৰু এয়াই এইখিনি পৰা এইফালে পানীত দিহিং যায়। এৰিয়া মানে এইটো গোটেই এৰিয়াটো। বগলী কোলা, কাউৰী বগা, কাউৰী বগা, সান্দহ পিঠা মিলালে বোলে হয় সেউজীয়া। আমি আহি পালোহি। আমি এতিয়া লাহেকৈ বাইক ল'ম আৰু ঘৰলৈ ঘূৰি যাম। তাৰ পাছতে আমি যোৱাৰ পাছত আৰু মানুহ আহিলে ইয়াত। 3খন বাইক নেকি? ককাই আমাৰ লগত গৈ কেনেকুৱা লাগিলে কওক?
ভালেই লাগে ভাল লাগিলে হ্যাঁ। আৰু খালি নাও মৰাটো দূৰ হৈছে নাও মৰাটো দূৰ হ'ল এতিয়া আপোনাক কেইটকা দিম পইচা 100 দিয়ক পইচা 100 উম। পইচা 100 বিচাৰিছে পইচা অলপ কিবা এটা তেওঁক দি যিহেতু ইমান দূৰ নাও চলাই পঠালে নহয় জানো আমাক? ফুৰালে হয় নাই আচ্ছা আমিতো কিবা এটা দিব লাগিব আপোনাক কিবা এটা দিবই লাগিব দিবই লাগিব ন ভাত নোখোৱা বোৱাকে গ'লো ন ভাত নোখোৱাকৈ গ'ল তেওঁক কিবা এটা দিওঁ তাৰপিছত আমি ডাইৰেক্ট ঘৰ যাওঁ বাই বাই